সকলোকে জয় হিন্দ। তো গাইজ কি খবৰ আপোনালোকৰ, আশা কৰিছোঁ সকলোৰে ভাল। স্বাগতম জনাইছোঁ মই অন্যতম ব্লগলৈ। তো গাইজ আজি মানে ব্লগটো হ'ব ওলাইছে যিসকলে মানে চাকৰি বিচাৰি আছে সেইসকল বন্ধু বান্ধৱীসকলৰ বাবে এইটো ব্লগ বনাবলৈ ওলাইছোঁ। তো ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান পাৰোঁ মোৰ ফালৰ পৰা মানে আপোনালোকক মটিভেশ্যন দিবলৈ চেষ্টা কৰিম। তো সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোত এটা লাইক আৰু কমেণ্ট কৰিবলৈ নিশ্চয় নাপাহৰিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আপোনালোকে মানে ময়ো ভুল কৰিছিলোঁ এইটো ৰিটাৰ্ণ টেষ্ট দিয়াৰ সময়ত মানে বহুতে এইটো ভুল কৰে যে মানে ৰিটাৰ্ণ টেষ্ট কেনেকৈ দিব। আমি ভাবোঁ যে কি চিৰিয়েল নাম্বাৰ আমি কুৱেশ্যন পেপাৰ পৰীক্ষাটো এনেকুৱা কৰোঁ যে কুৱেশ্যন পেপাৰ মানে আমি 1 2 3 4 মানে চিৰিয়েল কৰিবলৈ চেষ্টা কৰোঁ। তো এইটো ভুল কেতিয়াও নকৰিব। তো যেনেকৈ কিছুমান মানুহৰ বহুত কিছুমান কমজোৰি থাকে, যেনেকৈ মোৰ কমজোৰি আছিল মানে মেথছ আৰু ইংলিছ বহুত কমজোৰি আছিলোঁ। তো কিছুমান মানুহে ইংলিছ ভাল পায় তো মেথছ বেয়া পায়। তো এনেকুৱা বহুত ধৰণৰ আছে। কিছুমানে মেথছ ভাল পায় ইংলিছ বেয়া পায়, এনেকুৱা মানে বহুত ধৰণৰ মানুহ আছে। যেনেকুৱা মই মানে মেথছো বেয়া পাইছিলোঁ, ইংলিছো বেয়া পাইছিলোঁ। তো ৰিটেন টেষ্টত কি হয় 4টা থাকে। তো ইংলিছ থাকে, ৰিজনিং থাকে, গ্ৰামাৰ থাকে আৰু জিকে থাকে, জেনেৰেল নলেজ। তো আপোনালোকে কি কৰিব, জিকে আৰু যিটো গ্ৰামাৰ হয় এইটো বহুত ইজি থাকে একচুৱেলি। অলপমান কিতাপ চালেই আইডিয়া লগালেই মানে এইটো পাৰে। আৰু ৰিজনিংটোও ইমান টান নহয়, অলপমান দিমাগ লগালে মানে ৰিজনিংটোৰ ভাল মাৰ্ক এটা আহে। বাকী যদি আপোনালোকে ইংলিছ বা মেথছত টান পায় সেইটো 25 নম্বৰ আপোনালোকে ছাইডত ৰাখিলেও 75 নম্বৰৰ আপোনালোকে কৰিলেও ভালকৈ তথাপিও পাছ কৰা মাৰ্ক এটা আহি যায়। তো ময়ো মানে বুদ্ধিটো তেনেকৈ লগালোঁ। ইয়াৰ আগত মই দুবাৰ তিনিবাৰ মান এক্সাম দিলোঁ, তো ফেইল হৈছিলোঁ। তো কি কাৰণত মোৰ এক্সাম বেয়া হ'ল, তো এইটো কাৰণতে মোৰ বেয়া হৈছিলে। যিটো বস্তু নাজানো সেইটো বস্তুত জোৰ বেছিকৈ লগাই থাকোঁ। যেনেকৈ মেথছ মানে কৰাৰ টাইমত মানে মেথছ আপোনাৰ মানে আন্দাজত দিলেতো আপোনালোকৰ নহ'বই। তো কৰি থকা সময়ত মানে বহুত আপোনালোকৰ টাইম ৱেষ্ট হৈ যায়, বহুতেই টাইম ৱেষ্ট হৈ যায়। তো আপোনালোকে কি কৰিব, 25 নম্বৰটো ছাইডত ৰাখি কিনে যিখিনি প্ৰথমতে জানে ৰিজনিং, জিকে, তাৰপিছত গ্ৰামাৰ, এইখিনি মানে কৰিবলৈ বহুত প্ৰথমতে মানে চেষ্টা কৰিব। আৰু যিটো আপোনালোকে নাজানে সেইখিনি পিছত কৰিবলৈ চেষ্টা কৰিব। নহ'লে আপোনালোকৰ এক্সামৰ বহাৰ সময়ত আপোনাৰ ব্ৰেইনত এনেকুৱা চলিব যে জানাটো আপোনালোকৰ ৰৈ যাব আৰু নাজানাটোকো আপুনি কৰি আহিব। আৰু নাজানাটো কৰি অহাৰ পিছত আপুনি যে নাম্বাৰ পাব সেইটো মানে একদমেই পাহৰি যাব যে নাম্বাৰ পাব আপোনালোকে। ইমানো সহজ নহয় যে আপোনালোকে ৰিটাৰ্ণ টেষ্টত বহি কিনে বহুত সহজ কুৱেশ্যন দিব, এইটো কোনো দিনো ভাবিবও নালাগে আৰু নাভাবিবিও এইটো। তো সেইকাৰণে কৈছোঁ 25 নম্বৰ আপোনালোকে ছাইডত ৰাখিলেও 75 নম্বৰ আপোনালোকে ভাল কৰিবলৈ চেষ্টা কৰিব। মই ৰিজনিং, তাৰপিছত জিকে আৰু গ্ৰামাৰত 25ৰ ভিতৰত 23 পাইছিলোঁ। আৰু যেতিয়া 2 নম্বৰ মোৰ কটা গ'ল 25ৰ, সেই দুটাও মই পিছতহে চালোঁ যে মই জানাটোও ভুল কৰি আহিলোঁ। কাৰণ সেই গ্ৰামাৰখিনি মই লাষ্টত কৰিছিলোঁ। নহ'লে সেই 2 নম্বৰটোও মই ভালকৈ চোৱা হ'লে টাইমত, তো সেই 2 নম্বৰটো পালোঁ হয়, 25ক 25 পালোঁ হয়। বাকী ৰিজনিং আৰু জিকেত মই কমচে কম 15-20 এনেকৈ পালোঁ, 15-20 এনেকুৱা নাম্বাৰ পালোঁ। তো আপোনালোকে ভাবি চাওক, ৰিজনিঙত যদি আপোনালোকে 15 পায়, জিকেত যদি 20 পায়, আৰু ইয়াত যদি 25 পায় বা 25 নাপায় যদি আপোনালোকে 23 বা 22 পায়, তো কিমান নাম্বাৰ হৈ গ'ল আপোনালোকৰ? এইফালে হৈ গ'ল 15-20, 30-35 আৰু এইফালে হৈ গ'ল 22। কিমান হৈ গ'ল আপোনালোকে চাব পাৰে? 57 হৈ গ'ল। আপোনালোকে আৰু এইফালে গ্ৰামাৰত আন্দাজত দিলেও কমচে কমতো 10টো পাবই আপোনালোকে, 7-8টো পাবই। তো 57ৰ লগত 7 আৰু এটা লগাই দিলে কিমান হৈ গ'ল? 5 এটা লগাই দিলে কিমান হৈ গ'ল? 62 হৈ গ'ল। তো এনেকৈ কৰিবলৈ চেষ্টা কৰিব লাগে। তো আপোনালোকে মানে যিটো নোৱাৰে সেইটোত মই কৈছোঁ সেইটোত জোৰ লগাই লাভেই নাই।
সেইকাৰণে কৈছোঁ আপোনালোকে এনেকুৱা দিমাগ লগাওক যে যিটো বস্তু আপোনালোকে বেছি নোৱাৰে আৰু সেইটোকো কৰিবলৈ বেছি চেষ্টা কৰক। আৰু এইটো নাভাবিব যে মানে ঘৰত নপঢ়াকৈ মানে এক্সাম দিব গ'লে পাছ কৰিম, যে মানুহে কয় আৰে কাণত মানে চকু বন্ধ কৰি কিনে দি দিম, পাছ হ'লে হ'লো নহ'লে নাই। আপুনি ভাবি যাওক ইমান কষ্ট কৰি ফৰ্ম এটা ফিল আপ কৰি আপোনালোকে যোৱা খৰচ আছে, অহা খৰচ আছে, থকা খৰচ আছে, তাৰপিছতো যদি তুমি ভাবে যে চকু বন্ধ কৰি কিনে এক্সাম দি আহিম, তো কি ফাইদা আছে? নোযোৱা হ'লে হ'লহেঁতেন, অনলাইন নকৰা হ'লে হ'লহেঁতেন। তো সেইকাৰণে কৈছোঁ এক্সাম যিহেতু দিবি তাৰ আগত পঢ়াটো মানে বহুত দৰকাৰ, বহুত বেছি দৰকাৰ। আৰু যিটো নাজানে সেইটোত বেছি ফ'কাছ কৰাটো দৰকাৰ। আৰু মানে যিসকল বন্ধু মানে এক্সামৰ কাৰণে মানে প্ৰস্তুতি কৰি আছে, মানে হেৰি কৰি আছে, সেইবিলাকৰ লগত মানে কুৱেশ্যন মানে ইজনে সিজনক মানে সোধা পোছা কৰাটো বহুত দৰকাৰ। তেতিয়াহে মানে নলেজটো এই দিমাগত একবাৰ সোমোৱাৰ পিছত মানে সেইটো কেতিয়াও নাপাহৰে। বাকী চবচে আমাৰ বেয়া হৈছে কি আমাৰ মোবাইলটোত এনি টাইম লাগি থকাৰ বাবে আমি বহুত বস্তু কিছুমান পাহৰি যাওঁ। তো যিমান পাৰে আপোনালোকে কুৱেশ্যন পেপাৰ বা মোবাইলৰ পৰা নলেজ ল'বলৈ আপোনালোকে চেষ্টা কৰক। ফাল্টু বস্তু চাই বা হেৰি কৰি কোনো এটা প্ৰয়োজন নাই। এনেই ফাল্টু পিছত টাইম ক্ৰছ হৈ যোৱাৰ পিছত বহুত পস্তাবলগীয়া হয়। বাকী আপোনালোকক চাগে এইটো ভিডিঅ'ত কিছু হ'লেও মটিভেশ্যন দিব পাৰিলোঁ। বাকী যদি এনেকুৱা ভিডিঅ' লাগে মই আৰু বনাবলৈ চেষ্টা কৰিম। বহুত আগতে বনাইছিলোঁ, তো এজনে কমেণ্টো কৰিছিলে যে দাদা এনেকুৱা ভিডিঅ' বনাব। তো তাত থাকিলে মই টাইমো নাপাওঁ, তথাপিও বনাবলৈ চেষ্টা কৰিম আপোনালোকক যদি এনেকুৱা ভিডিঅ' লাগে। বাকী এইটো ভিডিঅ'ত যদি কমেণ্ট আহে যে কোনোবাই বনাবলৈ কয় তেতিয়াহ'লে নিশ্চয় বনাম। বাকী এইটো ভিডিঅ' যদি ইয়ালৈকে চাইছে তেনেহ'লে লাইক এটা কমেণ্ট এটা কৰিবলৈ নিশ্চয় নাপাহৰিব। আৰু নিজৰ ওচৰৰ পাজৰৰ বন্ধুবিলাককো শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। আপোনালোকে যদি এক্সাম দি আছে ভালদৰে দিব। বাকী পিছৰ কথা একদম চিন্তা নকৰিব, কালি কি আছে সেইটোহে ভাবক আৰু তাৰ আগত যাবলৈ চেষ্টা নকৰিব। বাকী কালি যদি এক্সাম আছে মই এক্সামটো কেনেদৰে ভালদৰে দিব পাৰোঁ সেইটোহে চিন্তা কৰক। আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। আৰু কাষত থকা বেল আইকনটো বজাই অল নটিফিকেশ্যন অন কৰিবলৈ নিশ্চয় নাপাহৰিব। আজিৰ ভিডিঅ'ত ইমানেই। বাই বাই, জয় হিন্দ। আকৌ লগ পাম নেক্সট এটা ব্লগত। বাই বাই।